ভাৰতৰ ২৯খন ৰাজ্য আৰু ৰাজধানীৰ নাম। ৰাজ্য: অসম, ৰাজধানী দিছপুৰ। বিহাৰ: পাটনা। গোৱা: পানজি। অন্ধ্ৰপ্ৰদেশ: অমৰাৱতী। অৰুণাচল প্ৰদেশ: ইটানগৰ। ছত্তীশগড়: ৰায়পুৰ। গুজৰাট: গান্ধীনগৰ। হাৰিয়ানা: চণ্ডীগড়। হিমাচল প্ৰদেশ: চিমলা। জম্মু কাশ্মীৰ: শ্ৰীনগৰ। ঝাৰখণ্ড: ৰাজধানী ৰাঁচী। কৰ্ণাটক: ৰাজধানী বেংগালোৰ। কেৰালা: থিৰুবনন্তপুৰম। মধ্যপ্ৰদেশ: ভোপাল। মহাৰাষ্ট্ৰ: মুম্বাই। মণিপুৰ: ইম্ফল। মেঘালয়: ৰাজধানী শ্বিলং। মিজোৰাম: আইজল। নাগালেণ্ড: কহিমা। উৰিষ্যা: ভুৱনেশ্বৰ। পাঞ্জাৱ: চণ্ডীগড়। ৰাজস্থান: জয়পুৰ। ছিক্কিম: গেংটক। তামিলনাডু: চেন্নাই। ত্ৰিপুৰা: আগৰতলা। তেলেংগানা: হায়দৰাবাদ। উত্তৰাখণ্ড: দেহৰাদুন। উত্তৰ প্ৰদেশ: লক্ষ্ণৌ। পশ্চিমবংগ: রাজধানী কলকাতা।